হাই ফ্ৰেণ্ডছ, যদি আপোনালোকৰ কিবা ইউনিক ধৰণৰ ব্ৰেকফাষ্ট বনাই খাবৰ মন আছে তেনেহ'লে ঘৰত থকা যিকোনো ভেজিটেবল দি এনেকৈ বনাই খাব পাৰে। প্ৰথমতে ভেজিটেবলখিনি এনেকৈ ৰুকি ল'ব, কুটি নল'ব, এনেকৈ ৰুকিয়ে ল'ব গোটেইখিনি। তিয়ঁহ, বন্ধাকবি, ব্ৰকলি এইবিলাক ভেজিটেবল ল'ব পাৰে ইয়াতে। মই এইখিনি গোটেইখিনি ৰুকি ল'লোঁ। এইখিনি মোৰ ৰুকি লোৱা হ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই মেলি ল'ম। এইখিনি ধুই মই পানীখিনি আঁতৰাই ল'লোঁ। এতিয়া ইয়াত মই অকণমান ক'লা নিমখ, অকণমান জিৰা গুড়ি আৰু চেনি 1 চামুচ দিম। তাৰপিছত মই 3-4 চামুচমান কৰ্ণফ্লাৱাৰ দি দিছোঁ ইয়াতে। এইখিনি দি মই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াত 2টা কণী দিম। কণী 2টা দি মই ভালকৈ আৰু এবাৰ মিক্স কৰি ল'ম। এইখিনি গোটেইখিনি মোৰ মিক্স কৰি লোৱা হ'ল। এতিয়া ইয়াত অকণমান কুটি লোৱা পিঁয়াজ দিছোঁ। সৰু সৰুকৈ কুটি লৈছিলোঁ মই পিঁয়াজখিনি, এইখিনিও দি দিলোঁ। এইবাৰ মই চীজ অকণমান এনেকৈ ৰুকি ৰেডি কৰি ল'লোঁ। গেছত পেন এটা বহাই মই এনেকৈ সৰু সৰুকৈ লাহে লাহে এনেকৈ বহাই দিছোঁ। মই ইয়াত ৰিফাইন তেল দিছোঁ, আপোনালোকে ঘি বা বাটাৰো দিব পাৰে। এনেকৈ দি অকণমান টাইম ঢাকনিখন মাৰি থৈছোঁ মই। তাৰপিছত মই এটা কল এনেকৈ বাকলিখিনি গুচাই কাটি ল'ম। অলপ দীঘল চাইজত মই কাটি ল'ম কলখিনি। গোল কৰিও কাটি ল'ব পাৰে, কিন্তু মই এনেকৈ কাটি লৈছোঁ। এইবাৰ ঢাকনিখন গুচাই মই এবাৰ ওলোটাই দি মই আৰু অকণমান টাইমৰ কাৰণে ঢাকনিখন মাৰি থ'ম। এতিয়া মই ঢাকনিখন গুচাই কল আৰু চীজখিনি দি দিম। অলপ সময়ৰ কাৰণে ঢাকি থ'ম যাতে চীজখিনি মেল্ট হৈ যায় ধুনীয়াকৈ। এইখিনি ধুনীয়াকৈ হৈ গৈছে, মই নমাই দিছোঁ। এতিয়া মই ইয়াত অকণমান চাট মছলা দি দিছোঁ যাতে টেষ্টটো অলপ বেলেগ হয়। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।